নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল। এয়া মই আজি দিনৰ ৰন্ধা বঢ়া চুৰু কৰি দিলোঁ। এতিয়া মই শাক ভাজি বনাম। এয়া বৰলা মাছ বাছা হোৱা নাই, এতিয়া বাচিম। এয়া বৰলা মাছ চচৰি আৰু এয়া কাচকল আৰু আলু ভৰ্তা বনাম। এইখিনি মই কাচকলখিনি এনেকৈ বাকলিয়ে মই ভালকৈ ধুই ল'ম। ধুই কেনে মই এয়া ভাতৰ লগতে দিম। এইটো কাটি দিম। এয়া চাওক, মই এইটো কাটি দিম। এনেকৈ কাপোৰ এখনেৰে ভালকৈ এনেকৈ চাফা কৰি ল'ব। এয়া মই ভাতত এনেকৈ দি দিম। এয়া মই ভাত বহাই দিলোঁ। ইয়াতে কাচকলো আছে, একেলগে হৈ যাব। এয়া এতিয়া মই মগুৰ দালিখিনি ধুই ল'ম। ধুই কেনে ইয়াৰে লগত একেলগে আলুও দি দিম। আৰু আপোনালোকে ভাবিছে এইটো কি হয়? এইটো আমাৰ পানীৰ ফিল্টাৰ হয়। ইয়াতে বালি আৰু শিল দিয়া আছে, পাথৰ। ইয়াতে আমি ফিল্টাৰ কৰোঁ। ফিল্টাৰ কৰি কেনে আমি ইয়াতে আৰু দি লওঁ। তেতিয়া মানে পানীখিনি বেছি ভাল হয়। এয়া মোৰ শাক কাটা হৈ গ'ল। এতিয়া মই এইখিনি ভাজি বহাই দিম। এয়া ডাঙৰ বাইদেৱে মাছ বাছি আছে, ময়ো বাচিম এতিয়া শাক ভাজি বহাই দি কেনে। এয়া মই পিঁয়াজ দি দিলোঁ। এয়া মই নিমখ দি দিলোঁ। এয়া মোৰ কাচকল ভাতৰ লগত সিজা হৈ গ'ল।
শাক ভাজি হৈ গ'ল। এতিয়া মাছ বচা হৈ গ'ল। এইখিনি এতিয়া মই চচৰিৰ কাৰণে ৰেডি কৰিম। ৰেডি হৈছে দেখাবা। এয়া মোৰ শাহু মায়ে কাচকল বাকলি চিলাই আছে। এতিয়া মই ইয়াত তেল দিছোঁ। জলকীয়া, নহৰু, এয়া নহৰু দিলোঁ। অকণমান জিৰা পাউডাৰ, এয়া নিমখ, হালধি, এতিয়া মই ইয়াত ধনিয়া দি দিছোঁ। আৰু আলু চাটনিৰ কাৰণে এয়া ধনিয়া আৰু পিঁয়াজ, জলকীয়া এইখিনি ভাজি ল'ম। আজি মই এনেকৈ আলু আৰু কাচকল এনেকৈ ভৰ্তা কৰিম। জলকীয়া দুটা দিছোঁ, এনেকৈ ফ্ৰাই কৰি ল'ম। এনেকৈ খাইও ভাল লাগে।
এতিয়াতো ফুটি গৈছে। এনেকুৱাকৈ খালে মানে টেষ্ট লাগে, কিন্তু সিমান এটা ভাল নহয় আৰু এনেকৈ ভাজি খোৱাটো ঠিক নহয়। কিন্তু কেতিয়াবা হঠাৎ খোৱা যায় আৰু মুখৰ জুতিৰ কাৰণে কেতিয়াবা এনেকৈ খোৱা যায়। এতিয়া মোৰ এইখিনি হৈ গ'ল, মই গেছ অফ কৰি দিলোঁ। এতিয়া মই এইখিনি নমাই ল'ম। এতিয়া মই ইয়াত নিমখ দিছোঁ। মই এইখিনি ইয়াতে কাটি লৈছোঁ, এয়া জলকীয়াখিনি কাটি লৈছোঁ। জলকীয়া কেইটামান উঠাই থ'ম, কাৰণ বাচ্ছাও আছে ঘৰত। বেছি জ্বলা দিলে এইখিনি পিছত বাৰু আমিয়ে খাম ডাঙৰবিলাকে। এতিয়া এইখিনিয়ে মই মোহাৰি ল'ম ইয়াতে এনেকৈ নিমখে দি কেনে। এয়া মোৰ হৈ গ'ল কাচকল আৰু আলু একেলগে ভৰ্তা। এনেকৈ খাই বহুত ভাল লাগে খাই। আপোনালোকেও এনেকৈ খাব, কাচকল আৰু আলু। কাচকলটো এনেই ভৰ্তা খাব নোখোজে বাচ্ছাবিলাকে, এতিয়া আলু দিয়া হয় তেতিয়া কাচকলৰ কালাৰটো তেতিয়া ইমান বেছি নহয়। কাৰণ কাচকলৰ কালাৰটো হ'ল এয়া মানে অলপ ৰঙা টাইপ হয়, সেইকাৰণে বাচ্ছাবিলাকে খাব নোখোজে। এতিয়া এনেকৈ দিলে মানে বাচ্ছাই তেতিয়া গম নাপায় আৰু যে কাচকল দিয়া বুলি। কাচকলটো ভাল হয়, আইৰণ, খাব লাগে। সেইকাৰণে মই এনেকৈ বনাওঁ কাচকল আৰু আলু ভৰ্তা। এতিয়া মোৰ এয়া মাছ চচৰি হৈ গ'ল। এতিয়া মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। কিবা ভুল হ'লে ক্ষমা কৰি দিব। বাই বাই।